বলক আমি যাওঁ মহাভৈৰৱ মন্দিৰ ভিতৰলৈ। এয়া মহাভৈৰৱ মন্দিৰ চৌহদত প্ৰৱেশ কৰিছোঁ। ইয়াত চাওক কেইটামান পাৰ আছে। পাৰ দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইফালেদি আমি যাম, ওপৰত চাওক চব পাৰই পাৰ হৈ আছে। আৰু ইফালেদি আমি যাম, যাই মহাভৈৰৱ মন্দিৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া আমি এচেচনৰ নন্দী আছে ইয়াত। এইটো পাৰ, এইকেইটা বগা আৰু ক'লা পাৰ। দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু এইফালে বলক বলক বলক, এইটো চাওকচোন ঘৰ। চাৰিওফালে কিমান ধুনীয়া ফুল আছে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু ইফালে গৈ এইকেইটা চাওক ফুলৰ টাব সৰু সৰু। আৰু আমি ইফালে যাম, এফালে গৈ ভিতৰত সোমাব নোৱাৰি, কাৰণ আমি চেণ্ডেল পিন্ধি আছোঁ। ভিতৰলৈ সোমাব নোৱাৰোঁ কাৰণ সেইকাৰণে আমি ইয়াৰ পৰা উভতি গুচি যাম গৈ। বাহিৰলৈ আমি ওলাই যাম। ইয়াৰ ভিতৰলৈ ডাঙৰ এটা শিৱলিংগ আছে। আপোনালোকক সন্মুখৰ ভাগৰ পৰা সোমাই আহি আমি দেখাম। এইফালে চাওক, এইবিলাক ঘৰ মানুহ থকাৰ কাৰণে, আৰু ইয়াত যিবিলাক পূজাৰী থাকে, পূজাৰীবিলাকৰ কাৰণে এইবিলাক ঘৰ বনাইছে। আৰু চবফালে চাওক পাৰ, এইবিলাক কিমান ধুনীয়া লাগিছে পাৰবিলাক সকলোবিলাক। বলক আমি এতিয়া ভিতৰলৈ যাওঁ। এইটো হৈছে মহাভৈৰৱ মন্দিৰৰ ভিতৰৰ ভাগ। কিমান ধুনীয়াকৈ ৰখাইছে, চবফালে টাইলছ আছে। আমি সকলো গৈছোঁ ভিতৰলৈ। এইটো হৈছোঁ মই। এইটো চাওক ভিতৰলৈ, চাওক শিৱলিংগ, কিমান ডাঙৰ শিৱলিংগ আছে এইটো। ইয়াতে সকলো পূজা অৰ্চনা কৰে। এইটো কয় মহাভৈৰৱ মন্দিৰ। আমি ইয়াত এতিয়া সেৱাৰ ভাগ ল'ম সকলোৱে। ইয়াত তেল বন্তি দিয়াত সেৱা কৰিম সকলোৱে মিলি। এইফালে চাওক, এইফালে চাওক, এপাত ত্ৰিশূল পাত